নমস্কাৰ, মই কাশ্যপ শইকীয়াই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ডিগবৈ গল্ফ ফিল্ডত আহি উপস্থিত হৈছোঁ। বহুত হিষ্টৰিকেল কথা আছে ইয়াত জানিব পৰা। আহকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। ডিগবৈ অসমৰ তৈলনগৰ হিচাপে সুপৰিচিত। কি সুন্দৰ দৃশ্য চাওক। অৱশ্যে এই অঞ্চলত আন আকৰ্ষণীয় স্থান আছে, যেনে সেউজীয়া পাহাৰ আৰু চাহৰ সুগন্ধিৰ মাজত গল্ফ খেলপথাৰ। এয়া ভাগিনৰ সৈতে গল্ফ খেলপথাৰত চাওক কিমান সুন্দৰ দৃশ্যৰাজি। 1988 চনত প্ৰতিষ্ঠা হোৱা ডিগবৈ গল্ফ খেলপথাৰখন 6309 গজ এলেকাত বিস্তৃত আৰু ইয়াক ভূখণ্ডৰ অন্যতম শ্ৰেষ্ঠ গল্ফ খেলপথাৰ হিচাপে গণ্য কৰা হয়। গল্ফ খেলপথাৰৰ তিনিওফালে দিহিং বনাঞ্চল সংৰক্ষিত বনাঞ্চল পোৱাৰ বাবে গল্ফ খেলপথাৰৰ স্থান আদৰ্শ। চতুৰ্থফালে অৰুণাচল প্ৰদেশত অৱস্থিত পৰ্বতমালাৰ এক আচৰিত দৃশ্য উপভোগ কৰিব পাৰি। এই গল্ফ খেলপথাৰত প্ৰতি বছৰে কেইবাখনো ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এইটো 18 ফুটাৰ গল্ফ খেলপথাৰ আৰু 11 নং গাঁতৰ ওপৰত এটা তেলৰ কুঁৱাৰ অৱশিষ্ট আছে। এই গল্ফ খেলপথাৰখন স্বাভাৱিক, ইয়াত কৃত্ৰিম ইনপুট অতি কম। ক্লাব ঘৰটোৱে গল্ফ খেলপথাৰৰ অভিজ্ঞতাক অধিক শান্ত কৰি তোলে। গল্ফ ক্লাবত সন্ধিয়া মনোৰঞ্জনৰ কাৰ্যসূচী আয়োজন কৰা হয়। দিহিং বন সংৰক্ষিত বনাঞ্চল আছে যিটো চাব পাৰি। বন সংৰক্ষিত বনাঞ্চলত ভকুৱা হৰিণ, বনৰীয়া গাহৰি, হাতী, হৰ্ণবিল আদি কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাইৰ বাসস্থান। যিহেতু গল্ফ খেলপথাৰখন পাহাৰৰ মাজত অৱস্থিত, গতিকে গৰমৰ দিনতো ইয়াত বেছি গৰম নহয়, কিন্তু বাৰিষা কালত খেলিবলৈ অসুবিধা হয় আৰু সেয়েহে বাৰিষা হ'ল এই ঠাইখন এৰাই চলাৰ সময়। শীত আৰু বসন্ত যথেষ্ট সুখদায়ক। প্ৰকৃতিৰ এই সুন্দৰ দৃশ্যৰাজিয়ে সঁচাকৈ মন্ত্ৰমুগ্ধ কৰি তোলে। সুশোভিত বৰ্ণমালা সদৃশ ফুলৰ সুবাসে সঁচাকৈ আপ্লুত কৰি তোলে।